আজিকালি ল'ৰা ছোৱালী কোনফালে গতি কৰিছে ঈশ্বৰ ক'ব নোৱাৰো আৰু পাই বিহু কেনেকে গ'ল গ'ল আৰু যেন তেনে আপোনালোকৰ পিছে কেনেকে বনালে আমাৰ ধুনীয়াকে ছোৱালীজনী পিঠা পনা বনাই ভালকৈ এইজনী যে এইজনী সঁচাকে চাহকণটো নিজে বনাই খাব নোৱাৰো এই হ'ব চাহখন বনাই দিলে একো নহয় এই ফুৰিব আহিছে চাহখন বনাই দিলে যা কথা এটা পতা শান্তি নিদিয়ে আমাৰ ছোৱালীজনী আৰু মোৰ হোৱা বিচনাতে দিয়েগে হ'ব দিয়ক খুৰী আপোনালোকৰ ছোৱালীজনীৰ কথা আমাৰ আগত নকব আৰু দেই আমি নবনোৱাকে নাথাকো নহয় যা না বনাইছো বনাই কেতিয়াবা কেতিয়াবা আমাৰ এজনী খুজনী এজনী আহিলে আৰু ৰাতিপুৱা নকবি নেপায় তেনেকে ক'ব মানুহক তেনেকে কথা কয় নেকি মানুহক কিবা বিচাৰি আহিলে কিবা বিচাৰি আহিছে নে আহিছে বিহু এবাৰ খাই গ'লেই দেখোন আহিছে লগৰীয়া বুলি আহিছে আকৌ আপোনালোকৰ ছোৱালীজনী মুখখন এনেকাই নে মই হাতটা জনমৰ এনেকুৱা ছোৱালী মুখ দেখা নাই আজিকালি ছোৱালীবিলাক এনেকুৱাই সঁচাকে পাই আমি আকৌ ঘৰখনত এই খোজনীয়া মগনীয়াৰ কাৰণে বস্তু আনি নথওঁ নহয় আপুনি গম পাইছেনে নাই সেয়াই তোমাৰ মুখখন এনেকা হ'ব বুলি মই কেতিয়াও জীৱনতো ভবা নাই মই ভিতৰলৈহে যাওঁগে আৰু পাই চবৰ লগত থকা মৰতি মই আকৌ ইয়াই ঘৰৰ কাষতে আহিলি মই দেখাও নিদিলো হ'বলে বিহুৰে বাহিব নকওঁ চকী পাৰি থৈছো আকৌ খাবা দে বাৰু বিহু পাতিলি হ'বলা পাতিলো ভালেই হ'ল আৰু বিহু আমাৰ কিয়া বিহু আৰু সেয়া আমাৰো গ'ল আৰু যেনে তেনে দে ভালে ভালে গ'ল আৰু আমাৰো বিহুটো কি তহঁতেনো কেনেকে পাতি আমাৰ বিহু সেয়া তেল পিঠা কেইটামান বনালো তাৰপিছত হেৰি তিল পিঠা কেইটামান বনালো সেয়া মানুহতো নাই নহয় ঘৰত বাহিৰত আছেগে সেই দৰমহা চৰমহা পঠিওৱাই নাই বা বিহুতে ঘৰ বনাই আছো তহঁতে ঘৰ বনাই আছ হ'বলা বনাইছো চৰকাৰে দিলে হ'বলা ন চৰকাৰে অকমান দিছে তাৰ লগতে মিলাই মেলি বনাইছো ছোৱালীজনী ক'লে গ'ল ছোৱালীজনী ভিতৰতে আছে মাজনী বিহু ভালনে নেমাতিবি আজিকালি ছোৱালী বেছি খং এতিয়া খং উঠি ভিতৰলৈ গৈছেহে আহা আগত মুখখন টেপ 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 টেপকে চলাইছে হয়নে আকৌ দিব পাৰিছিলে নি আকৌ নহয় বাৰু এই কিবা এটা কথা টেপ টেপকে কৈছো দেখি নহয় পিছে সেই কালিৰ পৰা মই চাহ এটুপি খাব পৰা নাই মই ল'ৰাটোক কৈ কৈ মানে আমনিয়াই গৈছোগে আৰু এক ছেকেণ্ডো ঘৰত নাথাকে নহয় সেই চাহপাত আছে নি বাৰু চাহপাত কেইটামান আছে চাহপাত দিবলৈ হ'ব কিন্তু তই ঘৰলৈ নিবলৈ চাহপাত নহ'ব হ'ব দে চাহ অকণ দিলেও হ'ব আৰু ন বাৰু আমাৰ ঘৰত আকৌ চাহপাত নাই নহয় মানে হেৰি আকৌ কালিৰ পৰা চাহ খাব আছে কেইটামান আমাৰ আকৌ চাহপাত দিবলে নহ'ব আকৌ দেই হ'ব চাহ এটুপি দিলেও হ'ব নহয় ইমান আৰু আপোনালোকৰ ল'ৰাটো ক'লে গ'ল ন ল'ৰাটো হয় হেৰি আকৌ এই দোকান এখনতে সোমাই আছে বাৰু পঢ়াও এৰিলে যে হয় নেকি গাঁৱৰ ৰাতিপুৱাৰ পৰা মানে আপুনি চাহ এটিপো খাবলৈ পোৱা হ'ব দে মই যাওঁগে আৰু চৈকিয়া হেৰি আৰু আহিছে যেতিয়া আমাৰ ঘৰলৈ পঠিয়াও নহয় হেৰি আকৌ মই আকৌ হেৰি মোৰ আকৌ হেৰি মই এনেকে যাই তাই ঘৰত আকৌ ইমান কথা শুনা আকৌ মোৰ নিয়ম নাই আকৌ দেই মই আকৌ হেৰি কৈ থলো আকৌ দেই চাহ নোখোৱালে নেকি নোখোৱালে ৰবীনৰ ঘৰত চাহ এই ৰবীনৰ ঘৰৰ লগত আৰু মোৰ মাতবোৰ নাই নহয় ইমান আৰু মই এই চৈকিয়ানীৰ লগতে আৰু সৌফা বন্ধুত্ব আৰু তেনেকেনো কেলে কওঁ যাচোন অকমান বনালে আপোনালোকৰ ফ্ৰেণ্ডশ্বিপটো মই গম পাওঁ বাৰু পিছে হেৰি এইভাগৰ বিয়া চিয়া ঠিক হোৱা নাই নি আমাৰ আকৌ ছোৱালীজনী বিয়া দিলো নহয় সেইদিনাখন চাবিচোন ল'ৰা এটা পাওঁ যদি বিয়া খাওঁ লাগি আছে নেকি আপোনাৰ বিয়া খাই আমনিয়ে নালাগে হেৰি ছোৱালী আকৌ কুৰিতে বুঢ়ী বিয়াখন সোনকালে পাতিব লাগে সেইকাৰণে এতিয়া আগৰ যুগ নাই খুৰী এতিয়া আগৰ যুগ হ'ব এনেকে টেপটেপাই মুখখন এনেকুৱা বজাই থাকিলে দৰাও নালাগিব গম পাইছ ইমান মুখখন আজিকালি নহলে মানে কাম নাই হ'ব দে
আপুনি মনে মনে থাক খুৰী আপোনালোকৰ ছোৱালীজনীৰ কথাও মই নজনা নহয় গম পাইছে কথা কব নালাগে আমাৰ ছোৱালীজনী কিন্তু এঘৰ বোৱাৰী হলগে আজিলৈকে মুখখন এনেকে বাই নাপালে দে অ শইকীয়ানী কি এজনী মানে কি নকবি আই আমাৰ মুখতে এনেকে এনেকে লাগে তহঁতৰ মুখত নালাগিব কেলে পটাপট উলিয়াই দে অ এজনীক ইমান মুখখন আমি নিউজ লাইভ বিলাকৰ লগতহে লাগো নিউজ লাইভ কি কলি তই সেই নিউজ লাইভ কি কৈছ জানো আজিকালি কি লাইভ চাইভ বনাই এইবোৰ কি নাজানো পায় সিহঁতেহে জানে আমাৰ দিনত আকৌ এনেকুৱা নাছিলে ন আমাৰ দিনত আৰু এইবিলাক আমি আই বোপাই মুখত এখা মাত দি নেপালো অ কমখন মাহ খালো নে আমি হয় কি কবি আৰু দেশকাল গ'ল দেশকাল লুটি খালে মাক আজিলৈকে এখা কৈ নাপালো অ আজিকালি ল'ৰা ছোৱালী মুখত মাতিব নোৱাৰি অ এনেকুৱাই মোক নকবি আৰু এনেকুৱা কি শুনিবি কিমান শুনিবি চাহ বনাইছ নে নাই নে মুখখন টেপ টেপাই থাকিবি হ'ব দিয়া শইকীয়ানী এই নিদিলেও হ'ব আৰু মই সেই তামোল এখন দিয়া খাই যাম দিয়া হ'ব তই তামোলটো কাটচোন মই চাহ অকণ বনাওঁ সোনকালে সদায় আহিবি দেই খাই লওক আৰু বিহু পিঠা আছে কেইটামান পিঠা নাখাও নেকি আপোনালোকৰ ঘৰ চাগে পিঠা খতমেই হ'ল আছে আৰু কেইটামান আলহী দুলহী লাগে নহয় চাহকণ একদম কাৰাকে অকণ বনাইছ নে নাই আমি চেনি বেছিকে নাখাও নহয় চুগাৰ চাহপাতকৈও বেছি নহয় বাৰু কম আছিলে বুলি কোৱা নাই জানো গাখীৰ নাই নে গাখীৰ খতম হ'ল যে হ'ব লাল চাহে হ'ব আৰু আমি আৰু লাল চাহ খাওঁ নহয় কেতিয়াবা আৰু গাখীৰে খাওঁ বাৰু ক'ব নোৱাৰো কিবা কৈছে নাই কোৱা আমাৰ হ'লেও যাবি কেনে হেৰি চাহ এটুপি খাই আহিবিগে আৰু তাতে সময়ে পোৱা নাই ঘৰটো বনাই আছো যে লাগি আছো মিস্ত্ৰী চিস্ত্ৰী লগাই আছো চাহকণ ভাতখন কোনে দিব মই ওলাই গলে এয়াহে ল'ৰা ছোৱালী দেখিছ নহয় উৎপাত চাহকণকে বনাই খুৱাবলৈ টান পিঠা লাগে সেই আমিও বেছি দেৰি নকওঁ বৰুৱানী সোনকালে যাম ঠাণ্ডাই হ'ল আৰু হ'ব কথা কম কৰি কিনে চাহকণ খাব লাগে খুৰি দেও তেতিয়াহে হেৰি নহয় হাজৰিকা ঘৰ আৰু ছোৱালীজনী সেইদিনাখন আমি দেখিলো নহয় ল'ৰা এটাৰ লগত ঘূৰি ফুৰিছিলে নহয় এইজনীও চেচ আৰু নিউজ লাইভ ন খুৰী নিউজ লাইভ আপোনালোকৰ ছোৱালীজনী পিছে এতিয়া বিয়া দিলে বুলি আমাৰ ছোৱালীজনী তেনেকুৱা চৰিত্ৰ আৰু গাঁৱৰ মানুহ লগত ঘূৰিলে বোলে ছোৱালী বেয়া হয় কাও দাঁত নাই কবলে আমাৰ ছোৱালীজনী কথা তইনো কেনে কৰি থাক বাৰু হা যা পানী অকণ আনিবি আমাৰ ঘৰলে বিহু খাবলৈ যাব আকৌ আমাৰ ঘৰলে যাম আমাৰ ঘৰলে যাবা দেই চাহ খাবলৈ পোৱালিটো আহিলে এতিয়া মাক অহাই নাই আমাৰো সেই গাখীৰ মাকমা ওলাই ৰাতিপুৱাই নাই তহঁতৰ আৰু ঘৰটো বনাইছ আৰু বৰ ডাঙৰকে বনাইছ দেই ঘৰটো এই ল'ৰাটো আঁতৰত থাকে নহয় তাক এটা ৰুম লাগিব নহয় বেলেগকে ছোৱালী আনিলে আকৌ ইহঁতক দেখোন বিয়াম নিদিয়ালৈকে এটা ৰুম লাগে বিয়া এখন খাব পালে সোনকালে ভাল লাগিব আৰু গাঁৱত এখন বিয়া ওলাই যাব আৰু ডাঙৰ ছোৱালী গাঁৱত ডাঙৰ ছোৱালী নাই বিয়া খতম আৰু ক'ত বিয়া এতিয়া বিয়া সোপাহে আছে মোক এনেকুৱা তহঁতৰ ছোৱালীবিলাক এনেকুৱা নে বাৰু নহয় আমাৰ ছোৱালী এনেকে ক'ব হলে বাপেকে কাটি ময়ো কাটি লাগে বাৰু এই মোৰ লগৰীয়া কিজনী আহিছে আৰু তই এনেকে কথা কৈছ
তামোলকণকে দে আমিও যাংগে আকৌ গৰুগাই আনিব লাগিব ন সন্ধিয়া হ'ল মোৰ অ হেৰি হৈছে গৰুৱানী গৰুজনী বিচাৰি যাব লাগিব এতিয়া আকৌ। আমি যাব লাগে গৰুজনী আনিবগে লাগে এখন ফুটা কঁকাল অকলে অকলে বিচাৰি আনিব লাগে গৰু তামোলো সদায় বিচাৰিব লাগিব সদায় বিচাৰিব লাগিব মই অকলে যাব লাগিব সিহঁতি কোনো নাযায় ভুৱা ওপৰত আশা নকৰিবি ভুৱা আৰু ছোৱালী আৰু আজি আছে কাইলে নাই অকল মোবাইলডাল লৈ লৈ বহি থাকিব ভাতকেইটা খাব আমাৰ বোৱাৰীজনী হবলা কম জানানে বৰুৱানী সেইজনীকনো মাকে কি খুৱাই পাইছিলে অ কৃষ্ণ প্ৰভু ৰাতিপুৱা হোৱাৰ পৰা উঠি ঘৰ কাম কেইটা কৰি লৈ এই ৰিলচ বনাই বনাই ৰিলচ নে ফিৰিলচ নে কি কয় সেইটোডাল কি ইনষ্টাগ্ৰাম নে কি সেইটো ইমান ভিডিঅ' বনাই অ হ'ব দে এই সুদা তামোলকণকে খাওঁ আমি আজিলৈ যামগে আহিবি আকৌ মাজনী থাক দে এনেকুৱা মানুহ ছোৱালীজনী মুখখন কম নহয় বুলি কৈছে আমি জীৱনত এনেকুৱা ছোৱালী দেখি পোৱা নাই কেতিয়াও নাহো সিহঁতৰ ঘৰলে একদম নাহো ইমান কেনেকুৱা কথা কয় অ কৃষ্ণ 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 বাৰু তই যাগে দে আহিবি আকৌ হ'ব দে মোৰ বোৱাৰীজনী লৈ আনিবি নতুন বোৱাৰীজনী হ'ব দে যা গ'ল আৰু দেই এজনী কি যে মানুহ নহয় সঁচাকে আৰু কাম বোৰ ঘৰে ঘৰে আহি কেনে একদম নিউজ লাইভৰ কপি হ'ল আৰু দেই আমাৰ গাঁৱত এইজনী ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে কাৰো ছোৱালী ঘৰত থকা দেখিবই নোৱাৰে বিয়াখন খাওঁ খাওঁতেই থাকে একেবাৰে ক'লে মানে তই আকৌ তাই সিহঁতৰ চাপৰ্টতহে হেৰি কৰি থাক লগৰীয়া মানুহ ক'বই লাগিব সেইটোনো আকৌ তই আকৌ উল্টাই ক'ব লাগে নে মোক ইমান খোজনীয়া চাহপাত বিচাৰি আহিব তামোল বিচাৰি আহিব আমি যেনিবা চাহপাত তামোল সিহঁতৰ কাৰণেহে আনি থওঁ আৰু দেই নেপায় নেপায় তেনেকে ক'ব নেপায় গম পাইছ আমিও কেতিয়াবা এদিন যাব লাগিব নহ'লে ঘৰত হ'ব দে সেইকাৰণে মই জোকমুখত চূণ দিলোঁ হ'ব যাওঁ মই হেৰিহঁতৰ পৰা আহোঁগৈ দেই পল্লৱীহঁতৰ পৰা আহোঁগৈ দেখিছা লোকক আকৌ কয় বোলে সেই ঘূৰি ফুৰে তাইহে গ'লে তিল তিলকে লগৰীয়া ঘৰৰ ওচৰলৈ দেখিছ আজিকালি ল'ৰা ছোৱালী কোনফালে গতি কৰিছে ঈশ্বৰ ক'ব নোৱাৰো আৰু পাই যাওঁ গৰুজনী আনোগৈ পাই নহ'লে মই বাপেকে সোধাই নেৰিবহি পাই